সকলোকে স্বাগতম জনাই আজিৰ অন্য এটা ভিডিঅ'লৈ আৰম্ভ কৰিব ওলাইছো। ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে শেষলৈ চাব। আজিৰ ভিডিঅ'টো আমি হোমেন বৰগোহাঁই ছাৰৰ বিষয়ে কিছু জানো আহক। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে বৰগোহাঁইক 1978 চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য সন্মান সাহিত্য একাডেমী বঁটা অসমীয়া ভাষাত প্ৰদান কৰা হৈছিল যদিও তেওঁ 2015 চনত বঁটাৰ সৈতে প্ৰাপ্ত নগদ ধনৰ সৈতে এই বঁটা ঘূৰাই দিছিল। তেওঁ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰলৈ তেওঁ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা বাহনেৰে বৰগোহাঁইক অৱদানক স্বীকৃতি জনোৱা হৈছিল। হোমেন বৰগোহাঁইয়ে 2001 চন আৰু 2002 চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁ অসমৰ সৰ্বাধিক প্ৰচলিত জনপ্ৰিয় দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নীলাচল সাতকৰী, অসমবাণী, আমাৰ অসম, সূত্ৰধাৰ আদি ধৰি ভালেকেইখন কাকত আলোচনা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নীলাচল সাতকৰী, অসমবাণী, আমাৰ সূত্ৰধাৰ আদি ভালেকেইখন কাকত আলোচনী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বিবাহ সূত্ৰে তেওঁ অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক নিৰুপমা বৰগোহাঁইৰ স্বামী আছিল। আৰু দুয়ো একেলগে পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঁইয়ে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাই, বাওধান হাই, অস্তৰাগ আদি বহুকেইখন উপন্যাসৰ উপৰিও আত্মজীৱনী, স্মৃতিকথা, প্ৰবন্ধ সংকলন, গল্প সংকলন উপৰিও যথেষ্ট সংখ্যক কবিতা লিখিছে। বৰগোহাঁইৰ উপন্যাস হালধীয়া চৰাই, বাওধান হাইৰ কাহিনী ভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবি হালধীয়া চৰাই, বাওধান হাই শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো বঁটাও পাইছে। 1932 চনত হোমেন বৰগোহাঁইৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্ম হয়। ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পাছ কৰি কটন কলেজত ভৰ্তি হয়। নদীদ্বীপ জিলা মাজুলীৰ প্ৰথমটো কাৰ্যালয়ত তেওঁ কাম কৰিছিল। তেখেতে মহকুমা ৰাজহ বিষয়াৰ কাৰ্যকালত 1955 চনৰ পৰা 56 চনলৈ উপ-প্ৰতিসমাহৰ্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লেখক হিচাপে বৰগোহাঁই এজন অগতানুগতিক ব্যক্তিত্ব। তেওঁ সাহিত্য সৃষ্টিৰ কোনো দিশে অগতানুগতিক নহয়। ই নিত্য নতুন। ৰচনাশৈলী, শব্দ সংযোজনা, বিষয়বস্তুৰ উপস্থাপনা এই সকলোবোৰতে প্ৰতীয়মান হৈছে। তেখেতৰ উপন্যাসসমূহ শাওনৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাই, বাওধান হাই, অস্তৰাগ, পিতা পুত্ৰ দুখন ৰাজনৈতিক উপন্যাস, কুশীলৱ ত্ৰিমূৰ্তিত, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিঃসংগতা, সুবলা, মৎস্যগন্ধা, তাত্ত্বিক, কবিতাপুথি সমন্বয়, প্ৰবন্ধ সংকলন, প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকা, আত্মজীৱনীমূলক, আত্মঅনুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনী, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, অনন্য, বিংশ শতাব্দীৰ সন্ধানত সম্পাদনা, সোণাৰাম চুতীয়া এজন সাধাৰণ মানুহ, সম্পাদিত আলোচনী আৰু কাকত, আমাৰ অসম, অসমবাণী, নীলাচল, সূত্ৰধাৰ, নাগৰিক, সাতকৰী। উল্লেখযোগ্য বঁটা আৰু কৃতিত্ব: সাহিত্য একাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা। তেখেতে 2001 আৰু 2002 চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনৰ সভাপতিত্ব পদত অধিষ্ঠিত হৈছিল।